বকলিয়া আঞ্চলিকৰ সহযোগত আজি বকলিয়া মাছ বজাৰত এই 1 ঘণ্টা প্ৰতিবাদ কাৰ্যসূচী লোৱা হৈছে। এই প্ৰতিবাদী কাৰ্যসূচী কাৰ্বিআংলঙৰ প্ৰত্যেকটো আঞ্চলিক লেভেলত এই কাৰ্বিআংলঙৰ মূল সমস্যা লৈ আমি বিভিন্ন সময়ত এই সমস্যাখিনি আমি মাত মাতি আহি আছো। কিন্তু এটা দুৰ্ভাগ্যজনক কথা, এই শাসকীয় বিজেপি চৰকাৰখন মিছলীয়া বিজেপি চৰকাৰখনে কিন্তু আজিলৈকে আমাৰ এই কথাখিনি গুৰুত্ব দিয়া নাই। সেয়েহে আজি আমি 3টা মূল দাবী লৈ কাৰ্বিআংলঙৰ প্ৰধান সমস্যা 3টা মূল দাবী লৈ আজি আমি এই ৰাজপথৰ আন্দোলন কৰিব লগা হৈছে। আজি যদি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা তেওঁলোকক হুংকাৰ দিব বিচাৰিছো আপোনালোকৰ যোগেদি, এই 3টা মূল দাবী যদি তেওঁলোকে যদি ডিমাণ্ড যদি পূৰা নকৰে, তেতিয়াহ'লে অনাগত দিনত উচুকা তৰ্কৰ পৰা আৰু গণতান্ত্ৰিক আন্দোলন হ'ব, ৰাজপথৰ আন্দোলন হ'ব, যিকোনো পৰ্যায়লৈকে আন্দোলন হ'ব আৰু সম্পূৰ্ণ জগৰীয়া হ'ব এই মিছলীয়া বিজেপি চৰকাৰখন। ডক্টৰ ক্ষুদিৰাম ৰহন ডাঙৰীয়া নেতৃত্বাধীন অট'নমাছ কাউন্সিলখন সম্পূৰ্ণ জগৰীয়া হ'ব আপোনালোকে যোগেদি আমি ক'ব বিচাৰিছো। আৰু লগতে ক'ব বিচাৰিছো, যোনজন দক্ষ মুখ্যমন্ত্ৰী কয়, যোনজন হিমন্ত বিশ্ব শৰ্মা, তেওঁ আজি কাৰ্বিআংলঙৰ যোনখিনি মূল সমস্যা, এই মূল সমস্যাৰ পৰা তেওঁ এৰাই চলিছে। এৰাই চলিলে নহ'ব, কাৰ্বিআংলঙৰ মূল প্ৰধান সমস্যা এইবিলাক অতি সোনকালে গুৰুত্ব যদি নিদিয়ে উচুকা তৰ্কৰ পৰা গণতান্ত্ৰিক আন্দোলন হ'ব। মূল সমস্যা কেইটা কি আছে? হয়, আজি আমি লক্ষ্য কৰিব পাইছো যে পুৰণি যোনটো ৰাজচক্ৰ আন্ধাৰত প্ৰত্যেকটো খিলঞ্জীয়া ব্যক্তিসকলৰ বহিৰাগত পৰা অহা ব্যক্তিসকলে একাংশ মানুহে যোনটো মাটি ক্ৰয় কৰি আছে, এইটো ইলিগেলি যোনটো অট'নমাছ কাউন্সিলৰ যোনটো গাইডলাইন যোনটো সংবিধানত আছে, এই সংবিধানত নপৰাকৈ তেওঁলোকৰ যোনটো বহিৰাগত পৰা অহা তেওঁলোকৰ যোনটো মাটি দিছে, এইটো ইলিগেল আমি ক'ব বিচাৰিছো। আৰু অতি সোনকালে যদি এইটো বন্ধ নকৰে, ইয়াত সম্পূৰ্ণ জগৰীয়া হৈ আছে, কিন্তু চৰকাৰী গামবুঢ়া জগৰীয়া হৈ আছে, মণ্ডল এছকে প্ৰত্যেকটো ৰাজচক্ৰৰ প্ৰত্যেকটো অৰ্থতে ইয়াত জড়িত হৈ আছে। কোনো কাজিয়া নবিলাকৈ তেওঁলোকে যোনটো মাটি তেওঁলোকক কিনা বেচা কৰিছে, অতি সোনকালে এইবিলাক বন্ধ কৰিব লাগে। আৰু যদি বন্ধ নকৰে অনাগত দিনত আৰু ৰাজপথৰ আন্দোলন হ'ব। আৰু ইয়াত সম্পূৰ্ণ আৰু আগন্তুক দিনত আমি দৰকাৰ পৰিলে পুৰণি চাৰ্কুল আমি তলা লগাবলৈ বাধ্য হ'ম। আৰু লগতে কৈছে যোনটো 1951 বিভিন্ন সময়ত আপোনালোকে লক্ষ্য পায় যোনটো বৰ্ডাৰ সমস্যা, বিভিন্ন সময়ত কাৰ্বিআংলঙৰ প্ৰত্যেকটো খিলঞ্জীয়া থলগিৰি ব্যক্তিসকলৰ বিভিন্ন ধৰণৰ বহিৰাৰ পৰা অহা ব্যক্তিসকলে মাৰ ধৰ কৰে, ঘৰ চৰ ভাঙে। ইয়াক কোনো এতিয়ালৈকে ঠাই সমাধান কৰিব পৰা নাই। ঠাই চলিউশ্যন আমি বিচাৰিছো। এইটোৰ ওপৰত যদি অতি সোনকালে যদি ঠাই চলিউশ্যন যোনটো বাউণ্ডেৰী যোনটো ডিমাৰ্কেশ্যন নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি তীব্ৰ আন্দোলন কৰিম। আৰু লগতে আমি ক'ব বিচাৰিছো, 3 নম্বৰ ক'ব বিচাৰিছো যে কাৰ্বিআংলঙত 2021 পৰা 2026 লৈকে যোনটো 15 ফাইনেন্সৰ নামত যোনটো পইচা আবণ্টন হৈছে, যোনটো 66 কৰোৰ তাতকৈ অধিক পইচা আহিছে, কিন্তু ইয়াত যোনটো পইচাটো মিছ ইউজ কৰিছে। আজি যদি আমি ক'ব বিচাৰো, বকলীয়া নাংফেৰত আমি আজি প্ৰতিবাদ কাৰ্যসূচী কৰিছো। আজি বকলীয়া মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত নাই ক'ব 8-9 কোটি টকা আহিছে। আজি 8-9 কোটি টকা বকলীয়া কোনটো ৰাস্তা ডেভেলপমেণ্ট হৈছে? কোনো এটা ৰাস্তা কাম কৰা নাই। এইটো সম্পূৰ্ণ অট'নমাছ কাউন্সিলে ব্যক্তিসকলে ইয়াত পইচা আত্মসাৎ কৰিছে। কাৰ্বিআংলঙৰ 9টা মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত যোনটো পইচা আহিছিলে, এটা মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত পইচাটো দিয়া নাই, কোনো ডেভেলপমেণ্ট হোৱা নাই। আৰু সম্পূৰ্ণ অট'নমাছ কাউন্সিল অথৰিটিয়ে ইয়াত পইচাটো খাইছে। আৰু ইয়াত আমি ক'ব বিচাৰো, যোনজন নোডেল অফিচাৰ আছিলে দিলীপ টেৰাং ডাঙৰীয়া, তেওঁক প্ৰিন্সিপাল ছেক্ৰেটাৰী আজি চাৰ্জত দিছে। তেওঁ এই যোনটো 15 ফাইনেন্সৰ যোনটো নোডেল অফিচাৰ হিচাপে আছিলে, আজি এই ব্যক্তিজনক আমি সন্দেহ চকুৰে চাই আছো যে এই পইচাটো তেওঁ আত্মসাৎ কৰাত তেওঁ জড়িত হৈ আছে নেকি।